গৈ একদম মানে মজা লাগিব। আজি বিগ চিক একো ফিল হোৱা নাই। সেইটো জেগাত যেতিয়া মানে বৰষুণটো দিয়ে না, অকণমান ৰখি দিওঁ যে, তেতিয়া বৰষুণটো কমি যায়। তেওঁলোকৰ আশীৰ্বাদ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। এতিয়া নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে চাগে। আজি এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু তোমালোকে গম পোৱা যে আমি ক'ত গৈ আছোঁ। মোৰ লগৰজনে মই গৈ আছোঁ তোমাৰ কেদাৰনাথ আৰু বৃন্দাবন। যোনসকলে গম পায় সেইসকলেতো গম পোৱাই, আৰু যোনসকলে গম নাপায় সেইসকলক কৈ দিছোঁ দেই। আৰু আজি ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ একদম বুঢ়া পাহাৰ পাৰ হৈ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আৰু যোনসকলে নতুনকৈ চাই আছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা। আৰু যোনসকলে আগৰ পৰা চাই আছে সেইসকলক কওঁ, আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে আমি ভালে কুশলে গৈ পাওঁ। তো ব'লক ভিডিঅ'টো মাজলৈ। বন্ধুসকলতো তাৰ পৰা আমি ওলাই আহিলোঁ। এতিয়া বৰষুণত তিতি যাম। মানে ইমানো বৰষুণ নাই দিয়া, যিমানটো দিছে এইটো মানে যাব পাৰি আৰু। এতিয়া ধুনীয়াকৈ আমি গৈ থাকোঁ। মাৰ্য কেনেকুৱা আজি গৈ ভাল লাগিবনে? অ'কে, আজি মানে আপোনালোকে বতৰটো চাওক না, কি ধুনীয়া বতৰ। একদম গৈ একদম মানে মজা লাগিব। আজি বিগ চিক একো ফিল হোৱা নাই। একদম মহাদেৱৰ নাম লৈ আমি গৈ থাকোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু কালি ভিডিঅ'টো সকলোৱে কমেণ্ট কৰিব দেই, নাপাহৰিব আকৌ। সকলোৱে কমেণ্ট কৰিব। আৰু আজি একদম ধুনীয়া বতৰ, ধুনীয়া জেগা, পাহাৰৰ ছাইডত। তো একদম মজাকৈ গৈ থাকোঁ। এতিয়া আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব। আৰু সকলো অসমবাসী ৰাইজক আমি মৰম বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ, যাতে ভালে কুশলে গৈ থাকিব পাৰোঁ। আজিলৈকে যিমানখিনি আশীৰ্বাদ কৰিছে আৰু তাতকৈও অধিক কৰি দিয়ক, যাতে আমি ভালকৈ গৈ থাকিব পাৰোঁ। এতিয়া আপোনালোক চাই থাকক, আমি গৈ থাকোঁ দেই, ব'লক। এতিয়া এইখন খলং ৰেষ্টুৰেণ্ট ইয়াত দেখিছেনে, চিম্পাঞ্জী। তো আহি ইয়াত পাই গ'লোহি। আৰু ইয়াৰ দৃশ্যটো সঁচাকৈ বহুত ধুনীয়া। আৰু কি ক'ম গাইছ, বহুত ডাঙৰ দেই চিম্পাঞ্জীজনা। তো আমি আহি আছোঁ এতিয়া বৰ্তমান। আৰু কেছটো কি হয় গম পায় আপোনালোকে? যেতিয়া আমি ৰখি থাকোঁ এটা জেগাত, সেইটো জেগাত যেতিয়া মানে বৰষুণটো দিয়ে না, অকণমান ৰখি দিওঁ যে, তেতিয়া বৰষুণটো কমি যায়। আকৌ যেতিয়া আমি ওলাই আহোঁ তেতিয়াই বৰষুণজাক দি যায়। তো কি ক'ব, আমাৰ কিস্মত। এতিয়া বৰ্তমানটো আমি আহিয়ে আছোঁ। তো আগলৈকে গৈ থাকোঁ, আপোনালোকক দেখুৱাই থাকিম। এয়া এইপিনে ৰেষ্টুৰেণ্টখন যায়। ৰেষ্টুৰেণ্টখনৰ নামটো হোটেল ৰুমাল ৰিজৰ্ট এখন। এইপিনেতো পূৰা পাহাৰ। তো এতিয়া গৈ থাকোঁ ব'লক। আগলৈকে চাই থাকিব ভিডিঅ'টো কোনেও স্কিপ নকৰাকৈ। আৰু আমি এতিয়া বৰ্তমান নগাঁও ডিষ্ট্ৰিক্টত আছোঁ, গম পায়। এতিয়া আজি যিমানখিনি কভাৰ কৰিব পাৰোঁ যাওঁ। এতিয়াতো আমি একদম পূৰা হাবি জংঘলৰ মাজে আহি আছোঁ বাৰু। আৰু অলপ দেৰি পিছত আমি পামগৈ, জখলাবন্ধা পাৰ হৈ যাম। তো আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক। তো ব'লক। তো আহি মানে আমি এখন ধাবা পালোঁহি। ৰাতিপুৱা একো খাই অহা নাছিলোঁ, আপোনালোকে কৈছিলোঁ চাগে। চাহ খাইছিলোঁ আৰু বন খাইছিলোঁ। তো তাৰ পৰাও আমি 6-7 কিলোমিটাৰমান আহিলোঁ। আহি পেলাই এইখিনিতে ধাবা এখন পালোঁ। তো এই ধাবাখন এইখন। ইয়াতে আপোনাৰ ৰুটি খালোঁ, ৰুটি ভাজি মানে চব্জি খাই মেলি এতিয়া মানে যাবলৈ ওলাইছোঁ। আৰু আমি যেতিয়া যাবলৈ লওঁ গাইছ, তেতিয়াই বৰষুণটো আহে। চাওক, বৰষুণটো পূৰা দি দিছে। একো নাই, গৈ থাকিম এতিয়া। কাৰণ আমি সময়টো বেছি খৰচ কৰিব বিচৰা নাই, কাৰণ আমাৰ জাৰ্ণিটো বহুত দূৰ আছে। সেইকাৰণে খৰচ কৰিব বিচৰা নাই। আৰু আমাৰ দিন লাগিব, সেইকাৰণে আমি একদম পূৰা একেৰাহে যাবলৈ খুজি আছোঁ। তথাপিতো ভোকটো লাগে যে, সেইকাৰণে আমি খাই দিবলগীয়া হয় আৰু অকণমান ৰ'বলগীয়া হয়, কাৰণ চল্ডাৰ বিষাই যায় অলপ। তো ইও ওলাই হৈ গ'ল, এতিয়া মোৰ ৰেডি। তো এতিয়া গৈ থাকোঁ ব'লক। আৰু আপোনালোকে ভিডিঅ'বোৰ চাই থাকক, স্কিপ নকৰাকৈ। কালি ভিডিঅ' চাওক, পৰহি ভিডিঅ' চাওক, ডে 1ৰ পৰা। আৰু আজি ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব। আগলৈ যি পাওঁ আপোনালোকক দেখুৱাই দিম। তো ব'লক গাইছ। আমি মানে জখলাবন্ধা পাৰ হৈ আহিলোঁ। এতিয়া দেখিবলৈ পাইছে পূৰা আহি আছোঁ। এইখন বোৰ্ডখন চাব পাৰিছে, নগাঁও 53, গুৱাহাটী 173। তো এতিয়া কাজিৰঙা এভাৰেষ্ট পাৰ হৈ গ'লোঁ। তো আহি থাকোঁতে এইকেইজনক লগ পালোঁ, বহুতখিনিয়ে সহায় কৰিলে। ধন্যবাদ দেই, ধন্যবাদ। ভালকৈ থাকিবা, বাই বাই।
ঠিক আছে দেই, আহিছোঁ বাই 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 বাই। তো কি কবি? এইজনক লগ পালোঁ, এইকেইজনে আমাৰ লগত সহায় কৰিলে, পানী দিছে আৰু খোৱা বস্তু দিছে, তো ভাল লাগিলে। এইটো ধৰ আশা কৰিলোঁ। নাম যোৰহাট কেদাৰনাথ। তো যোৰহাট ঠিক আছে ব'লক। তো এতিয়া গৈ থাকোঁ। ৰিয়েকশ্যনবোৰ দেখিলে মোৰ নিজৰ লাজ লাগি যায় গাইছে। ব'লক এতিয়া এজন লগ পালোঁ, এইজনে বহুত সহায় কৰিলে। ল'ব পৰা নাই শ্বৰ্ট গাইছ, বহুতখিনিয়ে লগ পাইছোঁ, ল'ব পৰা নাই শ্বৰ্ট। কি হৈছে মানে কৈ আছোঁ ব'লক। আহি আছিলোঁ, তো দাদাজনে ৰখালে দেখিলে মানে সেইখিনিত মই ভিডিঅ' শ্বুট কৰিব নোৱাৰিলে, গাড়ী পূৰা আহি আছিলে। এজন ৰিক্সা চালকে কেনেকৈ সহায় কৰে আৰু কিছুমান ভাল দামী গাড়ী চলাবলৈও অকণমান ৰখি পেলাই মাতিবলৈও মানে টাইম নাই। তো একো নাই বাৰু, এতিয়া গৈ আছোঁ। আমি আহি একদম মানে কমেও 25 কিলোমিটাৰমান আহিলোঁ। আহি পেলাই এতিয়া অলপ এইখিনিতে জিৰণি লৈছোঁ। লৈ পেলাই আকৌ মানে বৰষুণ দিবই চাওক না, একদম বতৰটো ডাৱৰীয়া হৈ আছে। তো ইয়াৰ পৰা ওলাই দিম আৰু এতিয়া। তো এতিয়া আমি ওলাই দিম আৰু ইয়াৰ পৰা। আমি নগাঁও ডিষ্ট্ৰিক্টতে আছোঁ, নগাঁও পামগৈ আৰু আপোনালোকে দুখাই থাকিম কিনো হয় কিনো নহয় আপোনালোকে চাই থাকিব। তো ইয়াক স্কুটি উলিয়াবলৈ লগাইছোঁ, উলিয়া একো অনা নাই, আমি যাওঁহে। আমি যাত্ৰা কৰি আছোঁ মানে খোজকাঢ়ি। কেদাৰনাথ ৰাইজৰ মৰমত আশীৰ্বাদত আজি আমি নগাঁও 5 দিনত পাই যামগৈ। তো এতিয়াতো আমি যাত্ৰা কৰিয়ে আছোঁ আৰু কৰি গৈ থাকিম। আজি হয়তো আমাৰ ৰাতিও যাত্ৰা হ'ব পাৰে, কাৰণ নগাঁও আজি আমি পাবগৈ লাগিব, যিহেতু আমি টাৰ্গেট লৈছোঁ। আজি ৰাতি হ'লেও আমি যোৱা টাৰ্গেটটো মাৰিছোঁ ন। হয়, তো এতিয়া আমি গৈ আছোঁ। তেন্তে ব'লক গৈ জখলাবন্ধা পাৰ হৈ বহুতখিনি আহিলোঁ। আৰু কথাটো হ'ল কি, আমি জখলাবন্ধাবাসীক অশেষ ধন্যবাদ দিছোঁ। তেওঁলোকে বহুতখিনি সহায় কৰিছে আৰু বহুতখিনি আশীৰ্বাদ কৰিছে। তেওঁলোকৰ আশীৰ্বাদ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। এতিয়া গাইজ গৈ আছোঁ আমি পূৰা ৰাস্তা, এইটো পূৰা চিধা ৰাস্তা দেখিব পাইছে, পূৰা গৈ আছোঁ। আৰু এতিয়া আমি কালি পৰহিতো পূৰা ৰাস্তাত মানে মানুহ চানুহ হোটেল চোটেল নাছিলে, আজিতো মানুহ চানুহ আছেই হ'লেও, কিন্তু এইফালে পানী হৈ আছে পূৰা চবফালে। সেইটো কাৰণে আহি আছোঁ, আজি নগাঁও পাই যাম। তো ব'লক গৈ থাকোঁ। আহি আছিলোঁ, আহি থাকোঁতে তো দাদা এজনে ৰখাই দিলে। দাদা এজনৰ দোকান আছে ইয়াত দেই, একদম পূৰা এখন দেখিব পাইছে, কে জুচ আইচক্ৰীম কৰ্ণাৰ। তো কলিয়াবৰ নগাঁও আছাম। ইয়াতে দাদা একদম ভাল লাগিলে দেই আহি পেলাই। আৰু সকলো আহিব, মোৰ ছাবস্ক্ৰাইবাৰ যিমানখিনি আছে ইয়াত খাই যাব, ভাল পাব। দাদাজনৰ নামটো কৈ দিব। মোৰ নাম আচ্ছা, আপোনাৰ দোকানখনৰ লোকেশ্যনটো কৈ দিব। কলিয়াবৰ আৰু মানে যোৰহাটৰ পৰা আহি থাকিলে কলিয়াবৰ নাপাওঁতে কৰিবল বুলি কয়। আচ্ছা আচ্ছা, এজনো আছে দাদা। দাদা আপোনাৰ নামটো? আচ্ছা, একদম ভাল লাগিলে আহি দেই দাদা দোকানত। আৰু জুচটো খায়ো ভাল লাগিলে, বাচ্ছা কেনেকুৱা পালি? মজাটো সকলোবোৰ আহিব। এতিয়া আমি গৈ থাকোঁ দেই, একদম টাইম লাগি যাব নগাঁৱলৈ মানে। আহিছোঁ দেই, পিছত আহিম আৰু আহোঁতে শুন। চিয়'ৰ ঠিক আছে, আহিছোঁ। লাষ্ট দেই। অ'কে থেংক ইউ। ভিডিঅ' চাই থাকিব দেই দাদা, আপুনিও যাব। অ'কে গাইজ, আহি একদম মজা লাগিছে আজি। কি ক'ম, মজা মানে মনটো বহুত ভাল লাগিছে আজি। জাৰ্ণিটো কৰি একদম পূৰা বেষ্ট লাগিছে। আজি নিচিনা পাইছনে তই? আজি নিচিনা লগাই নাই, আজি এনেকুৱা লাগিছে আমি মানে খোজ কঢ়াই সেইটোৱে গাইছ, একদম পূৰা আজি মানে খোজ কঢ়া নিচিনা লগাই নাই, পূৰা গৈ আছোঁ। এয়া দেখিব পাইছে পূৰা ৰাতি হৈ গ'ল, তথাপিতো গৈ আছোঁ ন। নগাঁও পামগৈ বুলি, কিন্তু এনেকুৱা লাগিছে যে আমি নগাঁৱতকৈ আজি আগলৈ মানে যাব বিচাৰোঁ। সেইটোকেতো আজি মানে গোটেই ৰাতিটো খোজ কঢ়া ধান্দা মাৰিছোঁ দুইটাই, কিন্তু খোজ নাকাঢ়োঁ মানে বায়ে খোজকাঢ়ি আহিব ইমান দূৰৰ পৰা, কমেও 5 কিলোমিটাৰ আঁতৰৰ পৰা মানে ভিতৰৰ পৰা খোজকাঢ়ি আহিব আমাক নিবলৈ। তো গৈ আছোঁ পূৰা। এতিয়া গাইজ ভিডিঅ'টো ইমান নকৰোঁ বাৰু, ব'লক আপোনালোকে চাই দিব ভিডিঅ'টো স্কিপ নকৰাকৈ এখনো। দিনতো ভিডিঅ' বেছিকৈ নহ'ল চাগে। তো এতিয়া ব'লক গৈ থাকোঁ। নগাঁওবাসী পাই গ'লেহি নগাঁও। আপোনালোকে একদম আশীৰ্বাদ বিচাৰোঁ, নগাঁৱত চাগে ফুল ছাপোৰ্ট পাওঁ চবৰ পৰা।
সকলোৱে তো আহি আছোঁ পূৰা এতিয়া চিপকৈ বৰষুণো দিছে দেখিব পাইছে পূৰা নগাঁও পাই গ'লেহি তো গাইজ সকলোৱে ছাপোৰ্ট বিচাৰোঁ নগাঁওবাসীৰ মৰম আদৰ চবৰে বিচাৰোঁ এতিয়া পূৰা গৈ থাকোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব তো গাইজ কংগ্ৰেছ টু মি কাৰণ আজি আমি একদম পূৰা 71 কিলোমিটাৰ গুচি আহিলোঁ তো কিনো ক'ম একদম পূৰা নগাঁও টাউনত ভৰি দি দিলোঁ একদম পূৰা আহি পেলাই এতিয়া একদম বাঘৰত অলপ বহি দিছোঁ হ'ল 10 মিনিটমান পূৰা আহি এতিয়া 11:10 হৈ গ'ল তো আহি পাই গ'লোহি আৰু ইয়াত আহি পেলাই গা চা ধুই মেলি অকণমান ফ্ৰেছ হৈ ল'লোঁ ফ্ৰেছ হৈ অকণমান বহি আছোঁ ভাত বাঢ়িব আৰু খাম তো আজি ভিডিঅ'খিনি কোন ঠাইৰ পৰা চাই আছা কোনখিনিৰ পৰা কমেণ্ট কৰিবা আৰু সকলোৱে যোনখিনিয়ে নতুনকৈ চাই আছা সেইখিনিয়ে ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা আৰু সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ সকলোৱে মৰম বিচাৰিছোঁ অসমবাসীয়ে জোৰটো দেখুৱাই দিয়া আৰু সকলোকে কালি ভিডিঅ'টোৰ বাবে একদম ধন্যবাদ খালি কিন্তু সাঁথৰটো তোমালোকে এনচাৰ নিদিলা কমেণ্টত দিবা আৰু সেইটো আমি এনচাৰটো পিন কৰি তোমালোকক গিভৱে কৰিম বুলি কৈছিলোঁ গিভৱেটো কৰি দিম তো আজি ভিডিঅ'টো ইমানখিনিয়ে আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰি দিবা আৰু কিনো ক'ম জয় অসম বাই বাই গুড নাইট